যি 20 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন আজি দিহা কৰিছিল আমি আগতে দুদিনীয়া কাৰ্যসূচী কৰিছিলোঁ এবাৰ আৰ্থিকটো অলপ দুৰ্বল হোৱাৰ কাৰণে এদিনীয়া কাৰ্যসূচী দিন যোৱা আৰু ৰাতি যোৱা কাৰ্যসূচী আমি হাতত লৈছিলোঁ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন তাৰপিছত আছিল স্মৃতি তৰ্পণ বৃক্ষ ৰোপণ তাৰপৰা খেল ধেমালি ভেকচিন প্ৰতিযোগিতা ৰছী টনা আদি কৰি আমি বহুতো খেল ধেমালি ৰাখিছিলোঁ লগতে আমি নিমন্ত্ৰণ কৰি অনা বিহু দল আছিল আমাৰ সৌ লাঙিন বুধিপুৰৰ তাৰপিছত বকুলীয়া ঘাটৰ খাচিপুৰীয়া বিহু দল আছিল তেনেকৈ আমি কাৰ্যসূচী ৰাখিছিলোঁ তাৰপিছত আমাৰ ইয়াৰ মাজত আহি পাইছিল আমাৰ আমন্ত্ৰণীয় অতিথি হিচাপত আমাৰ অধ্যক্ষ শ্ৰী ৰাজু ডাঙৰীয়া তেওঁ আজি আমাৰ মঞ্চত আহিছিল তেওঁ এটা বিশেষ এটা ভাল লাগিছিল এটা কথা ব্যাখ্যা ৰাজহুৱাৰ মাজত ঘোষণা কৰিছিল তেওঁ 25-26 বৰ্ষৰ যি তেওঁ পুঁজি তেওঁ এমএসি এটা পুঁজি থাকে তেওঁ সেই পুঁজিৰ পৰা 10 লাখ টকা আমাৰ নামঘৰটো আৰু মঞ্চটোৰ কাৰণে নিৰ্মাণৰ কাৰণে তেওঁ দিম বুলি কথা দিছে আৰু প্ৰথম কথাটো হৈছে কি আমাৰ তুলিৰাম ৰংহাং CEM ছাৰে আমাক টকা 20,000 নামঘৰলৈ পঠিয়াইছিলে মানুহ দি পেলাই পঠাইছে আমি নথৈ সুখী কিন্তু এটাই দুৰ্ভাগ্যৰ কথা আমি আগতো ব্যাখ্যা কৰিছোঁ এতিয়াও কৰিছোঁ বা আগতলৈও কৰি যাবলগীয়া হ'ব পাৰে আমি এবাৰ DC মহোদয় তালৈ গৈছিলোঁ যে বাইদেউ আমি 1.5 লাখ টকাটো আমি বঞ্চিত হৈছোঁ অসম চৰকাৰৰ গতিকে আপুনি কিবা এটা মানে ৰাস্তা উলিয়াই দিয়ক অধ্যক্ষ মহোদয় আমাৰ লগত গৈছিল অধ্যক্ষ মহোদয় নিজেও ৰাইটিং পেডত লিখিছিল তেওঁলোকে পাবলগীয়া বহুত পুৰণা কমিটি আজি প্ৰায় 70 বছৰ আগৰ কমিটি হৈ গ'ল তোমালোকে কিমান সংখ্যক আছে মানে এই বিহু কথাটো আমাৰ এতিয়া বৰ্তমান 20 সংখ্যক আমি সংখ্যক এটা লগাবলগীয়া আগতে আমি এইখিনি সংখ্যকটো বুজি নাপাইছিলোঁ কি বস্তু তাৰপিছত আমি এনেকৈ 1 2 3 আজি 20 সংখ্যকলৈ আহি পাইছোঁ আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ নৱজীৱ সংঘটো 2005 চনত তথাপি আমি কিয় 1.5 লাখ টকা বঞ্চিত আমি নিজেই নাজানো আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ কাতৰভাৱে তেওঁ যাতে আমাৰ সেই পৰকান্থিখনৰ তথা 14 নং পৰকান্থিকে পিছপৰা সমূহ জাতিৰ মাজত এখনেই অসমীয়া জাতি অসমীয়া গাঁও আছে সেই গাঁওখনক যাতে তেওঁ চাব লাগে সেইটো আশা ৰাখিছোঁ আৰু ইয়াত অকল আমি যে বিহু পাতিছোঁ সেইটো নহয় ইয়াত কোনো জাতি জনজাতি দল নিৰ্বিশেষে আহি সকলোৱে সহযোগ কৰি ৰাইজৰ ধনেৰে আমি বিহু পাতিছোঁ কোনো নেতাৰ ধন নহয় বুলি ক'ব পৰা যায় গতিকে আমি সকলো ৰাইজক কৰ্মকৰ্তাক আমি ধন্যবাদ দিছোঁ আৰু প্ৰগ্ৰামখন ধুনীয়াকৈ ৰাইজে চলাই লৈ গৈছে প্ৰগ্ৰাম আমি পাতিছোঁ কিন্তু প্ৰগ্ৰাম ৰাইজে চলাইছে কোনো হাই হুলস্থুল নাই চব মিলা প্ৰীতি একতা এনাজৰি আমাৰ যিটো জানামতে আমি চৰকাৰৰ পৰা আপোনালোকে 20,000 টকাহে পাইছে হয় তুলিৰাম ৰহন ছাৰ আৰু 5,000 টকা এটা দিছে আৰু তাৰ উপৰি ৰাজু ছাৰে আমাৰ তেওঁ পুঁজিৰ পৰা 10 লাখ টকা এটা আজি ঘোষণা কৰিছে টকা পাইছোঁ তাকে বহুত বুলি গ্ৰহণ কৰিছোঁ আগন্তত আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে ৰেজিষ্ট্ৰেশ্যন আমি আছোঁ 2005-6তে ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে যেনেকৈ বেলেগ বিহু দলে 1.5 লাখ পোৱা সক্ষম হৈছে আমকো যাতে আগন্তুক বৰ্ষত সেই 1.5 লাখ টকা পাবলৈ বাবে তেওঁলোকে যোগদাই দিয়ে সেই আশা ৰাখিছোঁ ধন্যবাদ ধন্যবাদ দিছোঁ আজি আমাৰ মিডিয়া দাদা সকলো উপস্থিত আছে সকলোকে মই নমস্কাৰ দিছোঁ আজি আমাৰ চামালাংশ নৱজ্যোতি সংঘৰ হৈ কৃষ্ণ আজি এটা বহুত সৌভাগ্যৰ দিন আজি আমি সকলোৱে জনজাতি মিলি আজি ইয়াত কাৰ্বি কছাৰী বড়ো অসমীয়া বিভিন্ন ধৰণৰ জনজাতিয়ে আমি মিলি আজি এই বহাগী বিদায় অনুষ্ঠানে ভাগ পাতিব পাই আমি বহুত এটা সুখী আজি আমি নৱজ্যোতি সংঘৰ হৈ আমি আপোনালোকক আৰু সকলো আমাৰ চামেলাংশৰ বা বিভিন্ন ধৰণৰ জেগাৰ পৰা আমাক অনুদান আগবঢ়োৱা ব্যক্তিসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই আশা ৰাখিছোঁ যেন আমাক এনেকুৱাই সহায় সহযোগিতা আগবঢ়াব বুলি বিশেষকৈ মই ইমান দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ আমাৰ পৰিচালক আমাৰ বিহু কমিটিৰ সভাপতি আছে এইফালে তেখেতে আমাৰ 2-1মান লাগি ধৰিব বুলি আশা ৰাখিছোঁ मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेवाक समाजजों गनायथि होजानाय आइ आफा BM भकेशनेल इन्स्टिटिउटआव 2025 आरो 2026 मायथाइनि मुं थिसननाया सोलिगासिनो दं HS आरो HSLC उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे भकेशनेलाव गावारि सोलोंथायखौ लानो हागोन गोदान मुं थिसननाय आयदाफोरा जाबाय BSS डिप्ल'मा इन मेडिकेल रेकर्ड साइन्स BSS Diploma in EEG and EMG Technology, BSS Diploma in Critical Care Management, BSS Diploma in Hospital Waste Management,
BSS Diploma in Hospital Infection Control and Prevention, BSS Diploma in First Aid and Patient Care, BSS Diploma in Physical Assistant, BSS Diploma in ECG Technician, BSS Diploma in Hospital Administration, BSS Diploma in Hospital Sterilization Technician Assistant, Certificate in Dietitian, Certificate in Old Age Care, Certificate Hospital Housekeeping, Lab Assistant, Pharmacy Assistant, Certificate in Emergency Medical Service, Certificate in Pulmonary Function Test एबा PFT Technician, Certificate in Awareness of HIV/AIDS, Certificate in Anti-Malaria Training आरो लोगोसे Office Management Courses, Computer Courses आरो Communicative and Soft Skill Education कोर्सफोरखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS एबा भारत सेवाक समाजजों गनायथि होजानाय डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। जुदि नोंथांमोनहा बेफोर कोर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM भकेशनेल इन्स्टिटिउटनि नैबे मबाइल नाम्बार 9395899391 एबा 8135971844 बे मबाइल नाम्बारनि गेजेरजों थोंजों सुलाद लाहरनो हागोन।